Hi friends, আমাৰ চেনেল ক্লিয়াৰ কনচেপ্টলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। যদি আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি লওক আৰু নতুন আপডেটছবোৰ পাবলৈ বেল আইকনটো প্ৰেছ কৰক। Question number 1. Find the rank of the matrix, reducing it to echelon form. 2, 3, 4. 3, 1, 2. Minus 1, 2, 2. Solution. Echelon formula নিবলৈ হলে আমি কি কৰিব লাগিব তাৰ ডায়াগোনাল যিকেইটা এলিমেন্ট হ'ব 1 1 1 হ'ব লাগিব আৰু ডায়াগোনালৰ ওপৰৰ যিকেইটা এলিমেন্ট হ'ব সেই এলিমেন্ট কেইটা যি হওক 2 3 4 যি হওক আৰু তলৰ কিন্তু এলিমেন্ট কেইটা 0 0 0 হ'ব লাগিব echelon form হ'বলৈ হলে ফাৰ্ষ্ট এলিমেন্টটো 1 হ'ব লাগিব সো আমি ৰ 1 ক ৰ 3 লগত ইন্টাৰচেঞ্জ কৰিম সো লিখিব পাৰো যে -1 2 2 3 1 2 2 3 4 এতিয়া আমি r2 প্লাস অফ থাইস r1 কৰি আমি এই সেকেন্ড ৰটোত 0 উলিয়াম প্ৰথম ফাৰ্স্ট এলিমেন্টটো সেকেন্ড ৰটোৰ ফাৰ্স্ট এলিমেন্টটো আমি 0 উলিয়াম পাম যে 0 7 8 7 8 আমি আকৌ ক্যালকুলেশন কৰিব লাগিব মানে r2 প্লাস অফ থাইস r1 কৰিব লাগিব আকৌ r3 প্লাস অফ টুৱাইস r1 কৰি পিনি আমি এই যেটো থাৰ্ড ৰটো আমি কি কৰিব লাগিব প্ৰথমটো এলিমেন্ট 0 উলিয়াব লাগিব এতিয়া সেকেন্ড ৰটো আৰু থাৰ্ড ৰটো দুটা একে সেম হয় সো সেম হয় কাৰণ আমি যিকোনো এটা মাইনাস কৰি দিব পাৰো সো আমি কি কৰিম r3 minus of r2 কৰি দিম পাম যে 0 0 0 দুই নম্বৰ ৰৰ মাজৰ যেটো মাজৰ এলিমেন্টটো আমাৰ সদায় 1 লাগিব সো 1 উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব ৰটোৰ এলিমেন্ট হল 0 7 8 আৰু আমি কি কৰিব লাগে 7 ৰ জায়গাত 1 উলিয়াব লাগে এটা আমি কি কৰিম ৰটোক আমি 7 ৰ লগত ডিভাইডেড কৰি দিম পাম যে 0 1 8 by 7 আৰু 0 0 0 ইচেলন ফৰ্ম হ'বলৈ হলে ডায়াগোনাল এলিমেন্ট কেইটা 1 1 1 হ'ব লাগিব ওপৰৰ এলিমেন্ট কেইটা 2 3 4 বা যিয়ে হওক আৰু কিন তলৰ এলিমেন্ট কেইটা কি হ'ব লাগিব 0 0 0 হ'ব লাগিব যেহেতু ইচেলন ফৰ্মৰ সূত্ৰৰ মতে আমাক প্ৰথমতে কি লাগিব ওপৰত যেটো ফাৰ্স্ট ৰ ফাৰ্স্ট এলিমেন্টটো 1 হ'ব লাগিব এত কিন্তু আমি কি দেখিছো -1 আছে সো আমি কি কৰিম r2 মানে minus of r2 কৰিম So, I পাম যে 1 minus 2 0 1 8 by 7 0 0 0 therefore number of non-zero row is equal to 2 since number of non-zero row is equal to rank so rank is equal to 2